মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি আৰু আমাৰ পৰিৱেশ পাঠ্যপুথিৰ পাঠ নং 4 বিচিত্ৰ প্ৰাণী নামৰ পাঠটি পঢ়িবলৈ লৈছোঁ। আহা আমি পাঠটি আৰম্ভ কৰোঁ। এতিয়া পাঠটি উলিয়াই লৈ তোমালোকে প্ৰথমতে কি দেখিছা? কিছুমান জীৱ জন্তুৰ ছবি দেখিছা, হয়নে? এই ছবিবিলাকত কি আছে? হাতী, গৰু, ঘোঁৰা, ষাঁড় গৰু, শহাপহু, গাহৰি, কুকুৰ, ছাগলী, মেকুৰী আদি, হয়নে? এতিয়া আমি পাঠটি পঢ়িবলৈ আৰম্ভ কৰোঁ। আহা। আমাৰ চৌপাশে বিভিন্ন ধৰণৰ প্ৰাণী আছে। এই প্ৰাণীবোৰৰ কিছুমান পানীত, সৰহভাগ মাটিত আৰু কিছুমান মাটি আৰু পানী দুয়োটা ঠাইতে থাকিব পাৰে। এতিয়া কি বুলি কৈছে যে আমাৰ চাৰিওপাশে কিছুমান প্ৰাণী আছে, হয়নে? সেই প্ৰাণীবোৰৰ কিছুমান ক'ত থাকে? পানীত থাকে, কিছুমান মাটিত থাকে, কিছুমান মাটি আৰু পানী দুয়োটা ঠাইতে থাকিব পাৰে। মাছ পানীত থাকে, ইহঁতৰ দেহাটো পানীত থকাৰ বাবে উপযোগী। এতিয়া মাছ পানীত থাকে, হয়নে? আমি সকলোৱে জানোনে মাছ পানীত থাকে আৰু ইহঁতৰ দেহাটো কেনেকুৱা? পানীত থকাৰ বাবে উপযোগী। ইহঁতৰ দেহত দুই কাষে থকা ফান আৰু পিছ অংশত থকা ফিচাৰ সহায়ত পানীত সাঁতুৰিব পাৰে। এতিয়া মাছে কেনেদৰে সাঁতুৰিব পাৰে? মাছৰ দুই কাষে থকা ফান আৰু পিছ অংশত থকা ফিচাৰ সহায়ত মাছে সাঁতুৰিব পাৰে। মাটি আৰু পানী দুয়ো ঠাইতে থাকিব পৰা প্ৰাণীবিধ হৈছে ভেকুলী। এতিয়া আমি কেতিয়াবা ভেকুলী আমি পানীত দেখোঁ, হয়নে? পানীতো থাকে আৰু কেতিয়াবা ভেকুলী আমি মাটিত, যেনে ধৰা ঘৰৰ কোনোবা চুকত, বাৰিষা ছিজনত ঘৰৰ চুকত ভেকুলী সোমাই, হয়নে? নহ'লে বা আমি অকণমান হাবি থকা ঠাই বা আমাৰ বাৰীতো আমি ভেকুলী দেখিবলৈ পাওঁ। ইহঁতৰ দেহৰ পতা লাগি থকাৰ বাবে পানীত সাঁতুৰিব পাৰে আৰু ভেকুলীৰ ঠেংবিলাক কেনেকুৱা? ইটো সিটোৰ লগত লাগি থকা, গতিকে ইহঁত পানীত সাঁতুৰিব পাৰে। মাটি আৰু পানী উভয়তে থাকিব পৰা প্ৰাণী হৈছে উভয়চৰ প্ৰাণী। এতিয়া মাটি আৰু পানী দুইটা জেগাতে থকা প্ৰাণীবোৰৰ এটা নাম থাকিব লাগিব, হয়নে? এতিয়া সেই প্ৰাণীবোৰৰ নাম কি বুলি কৈছে? উভয়চৰ প্ৰাণী। এইবিলাকৰ নামটো কি? উভয়চৰ প্ৰাণী, হয়নে? তোমালোকে দেখা কিছুমান প্ৰাণীৰ নাম কোৱা যিবোৰ কেৱল মাটিতে থাকিব পাৰে। এতিয়া তোমালোকে চিন্তা কৰাচোন যে অকল মাটিত থাকিব পৰা প্ৰাণী কোনবিলাক বাৰু? তোমালোকে চিন্তা কৰি নিজৰ বহীত নোট কৰা। মাটিত বাস কৰা প্ৰাণীবোৰ কিছুমান প্ৰাণী ঘৰচীয়া আৰু কিছুমান বনৰীয়া প্ৰাণী। এতিয়া মাটিত থকা প্ৰাণীবোৰৰ ভিতৰত দুটা ভাগ কৰিছে যে এবিধ হৈছে ঘৰচীয়া প্ৰাণী আৰু এবিধ হৈছে বনৰীয়া প্ৰাণী। ঘৰচীয়া প্ৰাণীবোৰ মানুহৰ ঘৰত থাকে। এতিয়া ঘৰচীয়া প্ৰাণীবোৰ মানুহৰ ঘৰত থাকে, হয়নে? এতিয়া মানুহৰ ঘৰত থকা প্ৰাণী বুলি ক'লে তোমালোকে কোনবিলাক প্ৰাণীৰ কথা ক'বা বাৰু? তোমালোকৰ ঘৰত কি কি আছে মনত পেলোৱাচোন। বাঘ আছে নি? নাই নহয়। গৰু আছে, হয়নে? গৰু, ছাগলী, মেকুৰী, কুকুৰ, সেনেধৰণৰ প্ৰাণীবিলাক হৈছে ঘৰচীয়া প্ৰাণী। ইহঁতৰ থকা ঠাই মানুহে ব্যৱস্থা কৰি দিয়ে আৰু আমি গৰুৰ কাৰণে গোহালি বনাই দিওঁ, হয়নে? ছাগলীৰ কাৰণে ছাগলী গঁৰাল বনাই দিওঁ আৰু এই সকলোবিলাক থাকিবৰ কাৰণে কি কয়? মানুহে ব্যৱস্থা কৰি দিয়ে। বনৰীয়া প্ৰাণীবোৰ আকৌ হাবিত থাকে। এতিয়া বনৰীয়া প্ৰাণী হাবি, বননি এনেকুৱা বা মানুহ নথকা নিজান অৰণ্যত থাকে। এতিয়া সেই প্ৰাণীবোৰ কি কি? বাঘ, হাতী, সিংহ, হৰিণ, হয়নে? ইহঁতে নিজে নিজৰ আহাৰ আৰু থকা ঠাই বিচাৰি লয়। এতিয়া বাঘ, সিংহ আৰু বা শহাপহু, হৰিণ আদি প্ৰাণীবিলাকে কি কয়? নিজৰ থকা ঠাইও তাহাঁতি নিজে বিচাৰি লয় আৰু নিজৰ খাবলৈ খোৱা সামগ্ৰীও নিজে গোটাই লয়। তুমি জনা কিছুমান ঘৰচীয়া প্ৰাণীৰ নাম বহীত লিখা। এতিয়া তোমালোকৰ ঘৰত বা ঘৰৰ ওচৰে পাঁজৰে থকা ঘৰচীয়া জন্তুসমূহ দেখিছা নহয়? সেই জন্তুসমূহৰ নামবিলাক তোমালোকে নিজৰ বহীত মনত পেলাই টুকিবলৈ চেষ্টা কৰিবা দেই।
এতিয়া কি দিছে, ক্ৰিয়াকলাপ এটা দিছে। ঘৰচীয়া প্ৰাণীবোৰক আমি আদৰ যত্নৰে প্ৰতিপালন কৰোঁ, হয়নে? আমাৰ এতিয়া ঘৰত যিবিলাক প্ৰাণী থাকে আমি সেইবিলাকক আমি মৰম কৰোঁ, যত্ন কৰোঁ, হয়নে? আৰু ভালদৰে প্ৰতিপাল কৰোঁ। ঘৰচীয়া প্ৰাণীবোৰে আমাক বিভিন্ন ধৰণে সহায় কৰে, আৰু ঘৰচীয়া যোনবিলাক প্ৰাণী সেইবিলাকে আমাক বিভিন্ন ধৰণে সহায়ো কৰে। তলত দিয়া ঘৰচীয়া প্ৰাণীবোৰৰ পৰা আমি কি কি সহায় পাওঁ বাৰু? এতিয়া কোৱাচোন, আমি গৰুৰ পৰা কি সহায় পাওঁ? গৰুৰ পৰা আমি কি পাওঁ বাৰু? গৰুৱে আমাক গাখীৰ দিয়ে, হয়নে? গৰু আমি হাল বাবলৈ ব্যৱহাৰ কৰোঁ, আৰু হাল বাই আমি কি কৰোঁ? বিভিন্ন ধৰণৰ খেতি বাতি কৰোঁ, হয়নে? তাৰপিছতে ছাগলী, হাঁহ কুকুৰা, ঘোঁৰা সেইবিলাকে বাৰু কেনেদৰে সহায় কৰে তোমালোকে অলপ চিন্তা কৰাচোন। আৰু এইখিনি তোমালোকে নিজে চিন্তা কৰি তোমালোকৰ মা দেউতাৰ সহায়ত লিখিবলৈ যত্ন কৰিবা দেই। মই তোমালোকক এটা কৰি দিলোঁ, আৰু বাকীকেইটা তোমালোকে কৰিবলৈ চেষ্টা কৰিবা। মানুহ আৰু প্ৰাণী ইটোৱে আনটোৰ ওপৰত নিৰ্ভৰশীল। এতিয়া মানুহ আৰু প্ৰাণী ইটোৱে আনটোৰ ওপৰত নিৰ্ভৰশীল, তাৰমানে কি বুলি কৈছে, মানুহ আৰু প্ৰাণীয়ে মানুহে প্ৰাণীক সহায় কৰিব, ঠিক প্ৰাণীবিলাকেও মানুহক কি কৰে? সহায় কৰে। এয়া চোৱা, এখন তোমালোকৰ এনেদৰে এখন ছবি দিছে এই বনৰীয়া প্ৰাণীবিলাকৰ। এইটো কি? বাঘ, সিংহ, শিয়াল, এইটো কি বাৰু? জিৰাফ, গঁড়, হাতী, বান্দৰ, হৰিণ, জেব্ৰা, হয়নে? এইবিলাকৰ ফটো এখন তোমালোকক দিছে। এতিয়া আমি কি প্ৰাণীয়ে কি খাদ্য খায় তাক জানো আহা। বিভিন্ন প্ৰাণীয়ে বিভিন্ন খাদ্য খাই জীয়াই থাকে। গৰু, ছাগলী, ঘোঁৰা আদি প্ৰাণীয়ে ঘাঁহ বন, গছৰ পাত আদি খায়। এতিয়া মানুহে যেনেকৈ খাদ্য খাই জীয়াই থাকিব, খাদ্য খালেহে জীয়াই থাকিব পাৰে, ঠিক তেনেদৰে প্ৰাণীবিলাককো জীয়াই থাকিবলৈ খাদ্যৰ প্ৰয়োজন, হয়নে? এতিয়া গৰু, ছাগলী, ঘোঁৰা আদিবিলাকে কি খায়? ঘাঁহ বন, গছৰ পাত আদি খায়। এইবোৰ হৈছে তৃণভোজী প্ৰাণী। এতিয়া গছৰ পাত, ঘাঁহ বন আদি খোৱা প্ৰাণীবোৰক আমি কি নাম দি মাতিব পাৰোঁ? তৃণভোজী বুলি মাতিব পাৰোঁ। হৰিণা, হাতী, গঁড়, নল গাহৰি, বনৰীয়া মহ, জেব্ৰা, জিৰাফ আদি প্ৰাণীবোৰো তৃণভোজী প্ৰাণী। এতিয়া গৰু, ছাগলী বা ঘোঁৰা যেনেকৈ তৃণভোজী প্ৰাণী, সেইদৰে হৰিণ, হাতী, গঁড়, নল গাহৰি, বনৰীয়া মহ, জেব্ৰা, জিৰাফ আদিবিলাকো কি? তৃণভোজী প্ৰাণী। এইবোৰ ডাঙৰ হাবি আৰু ওখ ঘাঁহনিত থাকে। এনেকুৱা ধৰণৰ জীৱ জন্তুবিলাক ক'ত থাকে? ডাঙৰ হাবি আৰু ওখ ঘাঁহনিত থাকে। যিহেতু হৰিণ, হাতী, গঁড় বা বনৰীয়া মহ, জেব্ৰা, জিৰাফ এইবোৰ যিহেতু বনৰীয়া জন্তু, গতিকে এইবিলাক ক'ত থাকে? ওখ ঘাঁহনি বা ডাঙৰ হাবিত থাকে। বান্দৰ গছত থাকে আৰু ফল মূল, শস্য আদি খায়। বান্দৰ ক'ত থাকে? গছৰ ওপৰত থাকে। আৰু বান্দৰে কি খায়? ফল মূল, শস্য আদি খায়। এতিয়া বাঘ, সিংহ, শিয়াল আদি প্ৰাণীবোৰে মাংস খায় বাবে সেইবোৰ হৈছে মাংসভোজী প্ৰাণী। মাংসভোজী প্ৰাণীবোৰ দাঁত, নখ আদি চোকা হয়। এতিয়া বাঘ, সিংহ, শিয়াল আদিৰ দৰে প্ৰাণীবোৰে কি খায়? মাংস খায়। আৰু এই মাংস খোৱা প্ৰাণীবোৰক আমি কি নাম দিব পাৰোঁ? মাংসভোজী প্ৰাণী বুলি নাম দিব পাৰোঁ। আৰু মাংসভোজী প্ৰাণীবোৰে কেনেকুৱা মাংসভোজী প্ৰাণীবোৰ? দাঁত, নখ আদি চোকা। কিছুমান প্ৰাণী যেনে পাৰ, ঘৰচিৰিকা, ভাটৌ, শালিকা আদিয়ে শস্য আৰু ফল মূল খায়। আকৌ কিছুমান প্ৰাণী যেনে পাৰ, ঘৰচিৰিকা, ভাটৌ আদিয়ে কি খায়? শস্য বা ফল মূল খায়। এইবোৰ চৰাইৰ ঠোঁট চুটি, জোঙা আৰু টান। এতিয়া এইবিলাক চৰাইৰ ঠোঁটবিলাক চুটি চুটি, হয়নে? আৰু এই চুটি চুটি চৰাইবিলাকৰ ঠোঁটবিলাক কেনেকুৱা? জোঙা আৰু টান। কিছুমান চৰাইয়ে পোক পৰুৱা, কীট পতংগ আদিও খায়। আকৌ কিছুমান চৰাই কি খায়? কিছুমান চৰাই যদি ফল মূল খায় বা শাক পাচলি, শস্য খায়, আকৌ ঠিক কিছুমান চৰাই কি কৰে? পোক পতংগ আৰু পৰুৱা আদিবিলাকো খায়।
আন কিছুমান চৰাই যেনে মাছুৰুকা, কণামুচৰি, বগলী আদিয়ে মাছ খায় আৰু আন কিছুমান এনেকুৱা চৰাইও আছে যিবিলাক চৰায়ে মাছ খায়। বগলী তোমালোকে বগলী দেখিছানে বাৰু? আৰু বগলীবিলাক কেনেকুৱা বাৰু? বগলীবিলাকৰ ঠেংবিলাক বৰ দীঘল হয়নে? আৰু ইয়াত কি কৈছে চাওঁ আমি, ইহঁতৰ ঠেং আৰু ঠোঁট বৰ দীঘল। এয়া চোৱা, বগলীটো দেখিছানে? ঠোঁটটো কিমান দীঘল, ঠেংকেইটা কিমান দীঘল দেখিছানে? আৰু ইহঁতে কি কৰে, ইহঁতৰ ঠেং আৰু ঠোঁট বৰ দীঘল হোৱাৰ কাৰণে একাঠু পানীত ডুব নোযোৱাকৈ থাকিব পাৰে আৰু পানীৰ তলৰ পৰা মাছ ধৰি আনিব পাৰে। এতিয়া যিমান পানী হ'লেও মানে ইহঁতৰ ভৰি বা ঠেংবিলাক আৰু ঠোঁটটো যিহেতু দীঘল, গতিকে বগলীয়ে কি কৰিব পাৰে, ঠোঁটটো পানীত জুপিয়াই তাৰ পৰা পানীৰ তলৰ পৰা মাছ ধৰি আনিব পাৰে। ফেঁচা, চিলনি, শেন, শগুন আদিয়ে মাংস খায়। আকৌ কিছুমান এনেকুৱা চৰাই আছে যিবিলাক চৰাই মাংস খায়। সেইবিলাক চৰাই হৈছে ফেঁচা, চিলনি, শেন, শগুন আদি। ইহঁতৰ ঠোঁটবোৰৰ ধাৰ থকা আৰু বেকা। এতিয়া ফেঁচা, চিলনি, শেন বা শগুনৰ ঠোঁটবোৰ কেনেকুৱা? ধাৰ থকা, খুব মানে চোকা আৰু বেকা। ঠেঙৰ নখবোৰ চোকা আৰু হাকুটাৰ দৰে। ঠেঙৰ নখবোৰ কেনেকুৱা? ঠেঙৰ নখবোৰো বৰ চোকা আৰু হাকুটাৰ ধৰে। সেইবাবে ইহঁতৰ হাতৰ পৰা চিকাৰ ওলাই যাব নোৱাৰে। যিহেতু সিহঁতৰ নখবিলাকো চোকা আৰু একদম হাকুটাৰ দৰে, গতিকে সিহঁতি যিটো বস্তু ধৰে সেই বস্তুটো তাহাঁতৰ হাতৰ পৰা ওলাই যাব নোৱাৰে। সিহঁতক চিকাৰী চৰাই বুলিও কোৱা হয়। এতিয়া ফেঁচা, চিলনি, শেন, শগুন আদিৰ নিচিনা মাংস খোৱা চৰাইবিলাকক আমি কি বুলি ক'ব পাৰোঁ? চিকাৰী চৰাই বুলিও ক'ব পাৰোঁ। কিছুমান প্ৰাণী আছে, যেনে মানুহ, কাউৰী, কুকুৰ আদিয়ে সকলো ধৰণৰ খাদ্যকে খায়। এতিয়া মানুহে সকলো ধৰণৰ খাদ্যকে খায় হয়নে? আমি যেনেকৈ তৃণ ধৰা শাক পাচলি, ফল মূল খাওঁ, ঠিক তেনেদৰে আমি মাছ মাংসও খাওঁ হয়নে? এতিয়া আমি যে সকলো ধৰণৰ আমি খাদ্য খাওঁ, সেইকাৰণে আমাক কি বুলি কৈছে? আমাক সৰ্বভোজী প্ৰাণী বুলি কৈছে। খাদ্যাভ্যাসৰ ওপৰত ভিত্তি কৰি প্ৰাণীসমূহক 3টা ভাগত ভাগ কৰা হৈছে। এতিয়া যেনেকুৱা ধৰণৰ খাদ্য খায়, সেই খাদ্যৰ ওপৰত ভিত্তি কৰি প্ৰাণীবোৰক কি ভাগত ভাগ কৰিলে? 3টা। তৃণভোজী, আমি প্ৰথমতে পালোঁ যিবিলাকে তৃণ খায় বা শাক পাচলি, শস্য, ফল মূল আদি জাতীয় যিবিলাকে বস্তু খায়, সেইবিলাকক আমি কি বুলি ক'ব পাৰোঁ? তৃণভোজী বুলি ক'ব পাৰোঁ। মাংসভোজী, এতিয়া যিবিলাক চৰাই বা প্ৰাণীয়ে মাংস খাই জীয়াই থাকে, সেইবিলাকক আমি কি বুলি ক'ব পাৰোঁ? মাংসভোজী বুলি ক'ব পাৰোঁ। আকৌ সৰ্বভোজী, এতিয়া যিবিলাক প্ৰাণীয়ে সকলো ধৰণৰ খাদ্য খায়, তৃণভোজী ধৰণৰ খাদ্যও খায়, মাংসভোজীবিলাকো ভক্ষণ কৰে, সেনেকুৱাবিলাকক আমি কি বুলি ক'ব পাৰোঁ? সৰ্বভোজী প্ৰাণী বুলি ক'ব পাৰোঁ। হ'লনে? চৰাইৰ বাহিৰে অন্য প্ৰাণীয়ে পোক পতংগ খোৱা দেখিছানে? এতিয়া চৰাইৰ বাহিৰেও আৰু কি প্ৰাণীয়ে পোক পতংগবিলাক খায় বাৰু? জেঠী আৰু ভেকুলীয়ে পোক পতংগ খায়। এতিয়া লাইটৰ পোহৰত যেতিয়া পোক পতংগবিলাক আহে, তেতিয়া আমি বেৰত বগাই ফুৰা জেঠীবিলাক দেখিছোঁ হয়নে? আৰু জেঠীবিলাকে কি কৰে? পোক পতংগবিলাক পটকেনে খাই থয়। ভেকুলীৰ জিভা মুখৰ সন্মুখৰ ভাগ লাগি থাকে। এতিয়া ভেকুলীৰ জিভাখন ক'ত লাগি থাকে? ভেকুলী মুখৰ একদম সন্মুখৰ ভাগত লাগি থাকে। খোৱাৰ বাবে জিভাখন দূৰলৈ উলিয়াই দি পোক পতংগ ধৰি আনিব পাৰে। এতিয়া ভেকুলীজনী যিমান দূৰত আছে, সেই দূৰৰ পৰা পোক পতংগৰ কাষলৈ নোযোৱাকৈও জিভাখনে দিয়ে পোক পতংগ ধৰি আনিব পাৰে। হাঁহৰ ঠোঁট বহল আৰু চেপেটা হোৱাৰ বাবে ইহঁতে সৰহ বস্তু খাব পাৰে। এইটো দেখিছানে? হাঁহৰ ঠোঁটটো কেনেকুৱা? বহল আৰু চেপেটা, আৰু সেইকাৰণে কি খাব পাৰে? ইহঁতে সৰহ বস্তু খাব পাৰে। হাঁহে খাদ্যত মিহলি হৈ থকা বোকা পানীবোৰ ঠোঁটত থকা 2টা ফুটাৰে বাহিৰলৈ উলিয়াই দিয়ে। এতিয়া হাঁহে খোৱা খাদ্যত কেতিয়াবা বোকা পানী মিহলি হৈ যায় হয়নে? সেই বোকা পানীবোৰ তাহাঁতি কেনেকৈ বাচে? সেই হাঁহবিলাকৰ ঠোঁটত মানে 2টা ফুটা আছে, আৰু সেই ফুটাৰে মানে লেতেৰা বস্তু বা বোকা পানীবোৰ বাহিৰলৈ উলিয়াই পঠিয়ায়। ইহঁতৰ ঠেঙৰ পতা লাগি থকা বাবে ইহঁত পানীত সাঁতুৰিব পাৰে। এতিয়া চোৱা, হাঁহৰ পতাখন কেনেকুৱা দেখিছানে?
ইটোৰ পৰা সিটো এনেকৈ লাগি থকা আৰু সেইকাৰণে কি কৰিব পাৰে ইহঁতি পানীত সাঁতুৰিব পাৰে মাছে পানীত থকা পোক-পতংগ আৰু সৰু সৰু উদ্ভিদ খাই জীয়াই থাকে কিছুমান ডাঙৰ মাছে সৰু মাছো খায় এতিয়া মাছবিলাক যে পানীত থাকে সেই মাছবিলাকে বাৰু কি খায় মাছবিলাকে যে পানীৰ তলত কিছুমান সৰু সৰু উদ্ভিদ থাকে সেই উদ্ভিদবিলাক যেনেকৈ ধৰা পানীতো কিছুমান উদ্ভিদ গজে হয়নে পদুম ফুল পানীত লাগে ধৰা আৰু ঠিক সেইদৰে মানে পানীতো কিছুমান অন্যান্য কিছুমান উদ্ভিদ থাকে সেই উদ্ভিদবোৰ মাছে খাই জীয়াই থাকে আকৌ কিছুমান ডাঙৰ মাছেও কি কৰে আন সৰু মাছবিলাকক খায় সেই ডাঙৰ মাছবিলাকে আন সৰু মাছবিলাকক খাই জীয়াই থাকে প্ৰাণীবোৰে কেনেকৈ চলন ফুৰণ কৰে অলপ জানি লওঁ আহা এতিয়া প্ৰাণীবিলাকেনো কেনেকৈনো চলন ফুৰণ কৰে আমি সেই বিষয়ে জানিম হয়নে আহা ঘৰচিৰিকা ভেকুলী আদিয়ে জঁপিয়াই যায় এতিয়া ঘৰচিৰিকা তোমালোকে দেখিছানে বাৰু ভেকুলীটো দেখিছা হয়নে ভেকুলীয়ে কেনেকৈ জঁপিয়াই যায় দেখিছা নহয় ভেকুলীয়ে যেনেকৈ জঁপিয়াই যায় ঠিক মানে সেইদৰে বুলি ক'ব নোৱাৰি আৰু ঠিক ঘৰচিৰিকাও জঁপিয়াই যায় জেঠী বগাই যায় এতিয়া জেঠী তোমালোকে বেৰত জেঠী বগোৱা দেখিছানে বাৰু জেঠী সদায় বগাই যায় ইয়াৰ ঠেঙৰ তলুৱা এনেধৰণৰ যে ই থিয় ঠাইতো খোপনি ফুটি বগাব পাৰে এতিয়া জেঠীবিলাকৰ ঠেঙৰ তলুৱাখন মানে এনেকুৱা ধৰণৰ যে একদম চিধা বেৰখনতো তাহাঁতি খোপনি পুতি বগাই যাব পাৰে ধুৰা সাপ ঘৰিয়াল কাছ তেজপিয়া নাইপিয়া আদি বগাই যোৱা কিছুমান প্ৰাণী এতিয়া সাপ ঘৰিয়াল কাছ তেজপিয়া নাইপিয়া আদি ধৰণৰ যোনবিলাক প্ৰাণী আছে সেইবিলাকে কি কৰে বগাই যায় এতিয়া সাপ আমি বগাই যোৱা দেখিছোঁ কাছ তোমালোকে কাছ দেখিছানে বাৰু কাছ বগাই যায় ঘৰিয়ালো বগাই যায় হয়নে আমি টিভিত হ'লেওতো দেখিছোঁ এইবিলাক হয়নে এইবিলাক চব কি বগাই যোৱা প্ৰাণী চৰাই বাৰু কিয় আকাশত উৰিব পাৰে এতিয়া আমি কি পঢ়িম চৰাইৰ কথা পঢ়িম চৰাই দেহটো মাকুৰ নিচিনা চৰাই দেহটো কেনেকুৱা বুলি কৈছে মাকুৰ নিচিনা এতিয়া তোমালোকে মাকু চিনি পোৱা নে বাৰু মাকু কি বাৰু মাকু হৈছে তাঁত ববলৈ ব্যৱহাৰ কৰা এবিধ সঁজুলি মাকু মানে এনেকুৱা ধৰণৰ আৰু দীঘলীয়া টাইপৰ যে সেই দীঘলীয়া টাইপৰ কাৰণে চৰাই দেহটো কেনেকুৱা মাকুৰ নিচিনা বুলি কৈছে হাড়বোৰ ফোপোলা আৰু গাটো খুব পাতল মানে চৰাইৰ গাটো খুব পাতল আৰু হাড়বোৰ ফোপোলা চৰাইৰ ডেউকা আৰু নেজত পাখি থাকে চৰাইৰ ডেউকা আৰু নেজত পাখি থাকে হয়নে আমি চৰাই দেখিছোঁ নহয় চৰাই এই দুখন হৈছে ডেউকা আৰু এয়া হৈছে নেজ ইয়াত কি থাকে পাখি থাকে এনে পাখি থকা ডেউকাৰ সহায়ত ই উৰিব পাৰে এতিয়া এইবিলাক যে পাখি আৰু ডেউকাবিলাক আছে তাৰ কাৰণে চৰাইবিলাক কি উৰিব পাৰে কিছুমান চৰায়ে বহু দূৰলৈ উৰি যাব পাৰে কিছুমান এনেকুৱা চৰাই আছে আকৌ যিবিলাক চৰাই বহু দূৰণিলৈকে উৰি যাব পাৰে এনে কেইবিধমান চৰাই হৈছে পাৰ চৰাই কাউৰী আৰু বালিমাহী এতিয়া বালিমাহী হওক কাউৰী হওক বা পাৰ চৰাই হওক সেই চৰাইবিলাক কি অন্য চৰাইৰ তুলনাত অলপ বেছি দূৰলৈকে উৰি যাব পাৰে এতিয়া উৰিব পৰা চৰাইৰ কথা পঢ়িলোঁ হয়নে কেনেকৈ চৰাইবিলাক উৰিব পাৰিলে আমি সেই কথাও জানিলোঁ এতিয়া আমি পঢ়িম যে উৰিব নোৱাৰা চৰাই এতিয়া উৰিব নোৱাৰা চৰাইও কিছুমান আছে হয়নে এতিয়া তেনে কিছুমান চৰাই কোনকেইটানো চৰাই উৰিব নোৱাৰে আমি সেই বিষয়ে জানিম আহা এতিয়া উৰিব নোৱাৰা চৰাই আছে উৰিব নোৱাৰা দুবিধ চৰাই হৈছে উট পক্ষী আৰু পেংগুইন এতিয়া উট পক্ষী নামৰ চৰাইবিধ আৰু পেংগুইন নামৰ সেই চৰাইবিধে কি কৰিব নোৱাৰে উৰিব নোৱাৰে এইটো হৈছে পেংগুইন আৰু এইটো হৈছে উট পক্ষীয়ে মাটিত খোজ কাঢ়িব পাৰে উট পক্ষীয়ে মাটিত খোজ কাঢ়িব পাৰে আৰু বেগাই দৌৰিবও পাৰে কিন্তু উৰিব নোৱাৰে পেংগুইনে ডেউকাৰ সহায়ত পানীত সাঁতুৰিবহে পাৰে আৰু পেংগুইনে কি কৰিব পাৰে ডেউকাৰ সহায়ত পানীত সাঁতুৰিবহে পাৰে কিন্তু উৰিব নোৱাৰে এইবোৰ পক্ষী আমাৰ দেশত পোৱা নাযায় এই পক্ষীবিলাক কি কৈছে আমাৰ দেশত পোৱা নাযায়
এইখিনিতে পাঠটি শেষ হৈছে। ইয়াৰ পিছত তোমালোকক এই অনুশীলনী প্ৰশ্ন উত্তৰখিনি কৰিবলৈ দিয়া হৈছে। এই অনুশীলনী প্ৰশ্ন উত্তৰখিনি কৰাৰ আগতে তোমালোকে এই পাঠটি ঘৰত পুনৰাই পঢ়িবলৈ যত্ন কৰিবা। আৰু ইয়াৰ প্ৰাণীবিলাকৰ ভাগ বা প্ৰাণীবিলাকে কেনেকৈনো জীয়াই থাকে, কিনো খায় আদি সকলোবিলাক কথা তোমালোকে আকৌ পুনৰ স্মৰণ কৰিবলৈ যত্ন কৰিবা। আজিলৈ আহিছোঁ, ধন্যবাদ। আৰু যদি ভিডিঅ'টো চাই ভাল লাগিলে তেতিয়া লাইক, ছাবস্ক্ৰাইব আৰু অন্যান্য ছাত্ৰ ছাত্ৰীসকললৈ সহায় হোৱাকৈ এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ধন্যবাদ।